শেহতীয়াকৈ মই যেতিয়া ককা আইতাৰ গাঁওখনলৈ গৈছিলোঁ তেতিয়া দেখি আচৰিত হৈছিলোঁ যে পথাৰবোৰতো এতিয়া ভাল ইণ্টাৰনেট আৰু ৱাইফাই সংযোগ উপলব্ধ। এই বিষয়ে জানিবলৈ পাইছিলোঁ যে জিঅ'ফাইবাৰ প্ৰযুক্তিৰ জৰিয়তে অসমৰ অতি দূৰৰ ঠাইবোৰতো সংযোগ আগবঢ়াইছে। এয়া আমাৰ বাবে বৰদান স্বৰূপ নহয়নে? কিয়নো আমি আমাৰ গাঁৱৰ পথাৰৰ পৰাই অনলাইন ক্লাছ কৰিব পাৰোঁ আৰু আমি আমাৰ ঘৰৰ পৰা কাম ৱৰ্ক ফ্ৰম হোম কৰিব পাৰোঁ। ইয়াৰ উপৰিও আমাৰ কৃষকসকলে এতিয়া PM কিষাণৰ দৰে কৃষি তথ্য এপবোৰৰ সৈতে সংযুক্ত হৈ থাকিব পাৰিব আৰু শস্যৰ উৎপাদনৰ বৃদ্ধিৰ বাবে নতুন নতুন কৃষি ধাৰণা লাভ কৰিব পাৰিব। লগতে ওচৰৰ শস্য বজাৰৰ মূল্য পৰীক্ষা আৰু শস্য সঠিক দামত বিক্ৰী কৰিব পাৰিব। শেহতীয়াকৈ ভাৰতীয় দূৰসংযোগ নিয়ামক কৰ্তৃপক্ষৰ প্ৰায় শেহতীয়া প্ৰতিবেদন অনুসৰি অসমত 1,93,000ৰো অধিক স্থানত JioAirFiberৰ জৰিয়তে চহৰৰ দৰে ৱাইফাই গতিৰ সংযোগ পোৱা গৈছে। আপোনালোকে জানেনে JioAirFiber আমাৰ বাবে সৰ্বশ্ৰেষ্ঠ গ্ৰাম্য FWA যোগানকাৰী আৰু ই কেৱল অসমতেই নহয় গোটেই ভাৰততে শীৰ্ষস্থানত আছে। সমগ্ৰ ভাৰতবৰ্ষত মুঠ 1,27,00,000 ৱাইফাই সংযোগৰ ভিতৰতে 1,02,00,000 অৰ্থাৎ 80% সংযোগ JioAirFiber দ্বাৰা সম্পন্ন হৈছে। এই কথাটোৱে প্ৰমাণ কৰে যে চহৰ আৰু গ্ৰাম্য পৰিয়ালসমূহৰ মাজত ডিজিটেল ক্ষমতা অৰ্থাৎ ডিজিটেল ইকুৱেলিটি বৃদ্ধি কৰিবলৈ জিঅ'য়ে আমাৰ ৰাজ্য আৰু দেশত শেষ মাইলৰ ৱাইফাই সংযোগ প্ৰদানৰ বাবে সঁচাকৈয়ে কঠোৰ পৰিশ্ৰম কৰি আছে। এই সঁচাকৈয়ে এক প্ৰশংসনীয় কাম নহয়নে? সেয়েহে মোৰ ফালৰ পৰা জিঅ' দলক জিঅ' গ্ৰুপক ধন্যবাদ।